Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকক এটা আমেজিং ট্ৰিকৰ বিষয়ে ক'ব খুজিছো যেটো শুনি আপুনি আচৰিত হ'ব তাৰ বাবে ভিডিওটো শেষৰলৈকে চাই থাকক ভিডিওটো স্কিপ নকৰিব আপুনি যদি আপোনাৰ ফোনটো বেলেগে ব্যৱহাৰ কৰাটো টান পায় তেনেহলে আপুনি এটা সিক্ৰেট কোড টাইপ কৰিব লাগিব তেতিয়া আপোনাৰ ফোনেদি কোনো ব্যক্তিৰ তাত কল কৰিব নোৱাৰিব আপোনাৰ অনুমতি নোহোৱাকৈ তাৰ বাবে আপুনি এই ভিডিওটো শেষৰলৈকে চাই থাকক স্কিপ নকৰিব তেতিয়াহে আপুনি এই সিক্ৰেট কোডটো জানিব পাৰিব পোন প্ৰথমতে আপুনি কলাৰ ডাইল ওপেন কৰক কলাৰ ডাইল ওপেন কৰাৰ পিছত ইয়াতে টাইপ কৰক *31# বুলি তাৰ পিছত ডাইলত ক্লিক কৰক ডাইলত ক্লিক কৰাৰ পিছত দেখিবলৈ পাব ইয়াতে MMI কল ষ্টাৰ্টেড বুলি তাৰ পিছত দেখিবলৈ পাব আউটগোয়িং কলাৰ আইডি সাৰ্ভিস প্ৰভিজন বুলি এতিয়া আপোনাৰ আউটগোয়িং কল ব্লক হৈ গল আপোনাৰ অনুমতি নোহোৱাকৈ কোনো ব্যক্তিয়ে আপোনাৰ মোবাইলেদি কল কৰিব নোৱাৰিব এতিয়া আপুনি আকৌ কল যোৱা কৰিব বিচাৰিছে তেনেহলে আগৰ দৰে এটা সিক্ৰেট নাম্বাৰ টাইপ কৰক সিক্ৰেট নাম্বাৰটো হল #31# বুলি টাইপ কৰক তাৰ পিছত ইয়াতে দেখিবলৈ পাব আউটগোয়িং কলাৰ আইডি সাৰ্ভিস হেজ বিন ডিসেবলড এতিয়া আপোনাৰ ফোনেদি সকলোৱে কল কৰিব পাৰিব আপোনালোকে এই সিক্ৰেট কোডটো এই ভিডিও ডেসক্ৰিপচনত দি থম আপোনালোকে তাৰ পৰাও ল'ব পাৰিব যদি আপোনাৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট কৰিব এনেদৰে ভিডিও পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিও দিয়াৰ লগে লগে পোন প্ৰথমতে আপোনালৈ নটিফিকেশন যায় এই ভিডিওটো আপোনাৰ যদি ভাল লাগিছে তেনেহলে আপোনাৰ লগ বন্ধুলৈ ভিডিওটো শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং